হাই গাইজ, আজি আকৌ এটা নতুন ব্লগৰ সৈতে আহিলোঁ। আজি যাই আহিছোঁ এটা বস্তু দেখাবলৈ, আপোনালোকে চাই থাককচোন গাইজ। আহক গাইজ, যাইছোঁ লাহে লাহে দেখাইছোঁ। গাইজ আজি যাই পামেই আর যাইছোঁ লাহে লাহে দেখাইছোঁ। কি বস্তু দেখাইছোঁ নিশ্চয় আপোনালোকে গমেই পাইছে নিশ্চয়। যাইছোঁ আহকচোন গাইজ। এইটোৱে বস্তু খেলা মিস্ত্ৰীৰে কামত লাগি আছে গাইজ। কৰাত ধৰি আছে মিস্ত্ৰী। ইয়াতে ওপৰত আহিছোঁ গাইজ। কোনোবাই যেতিয়া কিবা সহায় দিব বিচাৰে ইয়াতে লিংকটো দিয়া আছে, হেৰিটো ডেছক্ৰিপশ্যনত নাম্বাৰটো দিয়া আছে, গুগল পে' কৰি দিব পাৰিব গাইজ। অলপ বহুত কষ্ট কৰি বনাই আছে সিহঁতে গাইজ। খেলা বস্তু দকচোন চেৰিটো হৈছে খেলা ওপৰত উঠে দেখি দিওঁ। খেলা বনোৱা হৈছে, মজা লগা হ'ব। ইয়াৰ পৰাই কিট চৰা হৈছে গাইজ। খেলা চেৰি হৈছে লাহে লাহে। হিন্দু মানুহে আমাক বহুত মাটি দি সহায় কৰিছে, তাৰে প্ৰতি অজস্ৰ ধন্যবাদ। ভাল লাগিল মাটি দিয়াৰ বাবে। আমাৰো মছজিদটো ভালকৈ হ'ল। ৰাজেন ডেকা তেওঁ মাটি দিছে। এইখিনিয়ে মাটি গাইজ। নমস্কাৰ গাইজ, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ভাল নাপালে কমেণ্টত জনাই দিব, মই বেয়া নাপাওঁ গাইজ। আৰু কোনোবাই যদি মছজিদৰ কাৰণে পইচা দিব খোজে, ডেছক্ৰিপশ্যনত নাম্বাৰটো দিয়া আছে, গুগল পে' কৰি দি দিলে হৈ যাব গাইজ। আমাৰ তাতে আহি যাব গাইজ, হৈ যাব। জয় অসম।